নমস্কাৰ মই আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি মই ঘৰলৈ গৈছিলোঁ মাৰ ঘৰলৈ গৈ পেলাই আহোঁতে ভাবিলোঁ অকমান মাংসকে লৈ যাওঁ মোৰ ঘৰত আজি 2-3জন আলহীও আছে সেই মাংসকণ আনি আজি ভাবিলোঁ জুহালতে বহি জুইৰো তাপ লওঁ আৰু মাংসকণো তাতেই বনাওঁ আহকচোন আপোনালোকেও চাওক মই জুহালত লোহাৰৰ কেৰাহী এটি বহাই দিছোঁ লোহাৰৰ কেৰাহীত বনোৱাৰ তৰকাৰী বহু ঔষধি গুণাগুণ আছে বুলিয়ে জানো আইৰণ পায় সেয়েহে মই লোহাৰৰ কেৰাহীটো বহাই দিলোঁ আৰু তাতে তেল দিছোঁ মই বৰ বেছি তেল নিদিওঁ কাৰণ খাহী মাংসত এনেও তেল এটা থাকেই তেল আনিছেই বৰ বেছিকৈ সেইকাৰণে তেলটো দিয়া নাই চাই থাকক গৰম হৈছে নে নাই চাবৰ কাৰণে মই অকণমান নহৰু দি চাই ল'লোঁ এতিয়া তেজপাত দিলোঁ দিয়াৰ পিছত মই এয়া গৰম মছলা তেলতে দি দিলোঁ দিয়াৰ পিছতে মই পিঁয়াজ দি এয়া লৰাইছোঁ সেয়া আন্দাজমতে নিমখ দি দিলোঁ নিমখটো দি দিলে পিঁয়াজটো সোনকালে জ্বলি নাহে পিঁয়াজখিনি ভাজি লোৱাৰ পিছত নহৰু দি দিলোঁ নহৰু দিয়াৰ পিছত অলপ সময় ভাজি ল'ব গন্ধটো নহৰু যোৱাৰ পিছতে অন্যান্য সামগ্ৰীবোৰ দি থাকিম নহৰু দিয়াৰ আধা মিনিটৰ পিছত অলপ থৈ দিয়া পিঁয়াজ ইয়াত ঢালি দিছোঁ এয়া অমিতা চুচি লৈছোঁ এই পিহনাত মাৰি লৈছোঁ লৈ এই অমিতাখিনি মই ইয়াত এতিয়া দি দিম অমিতাটো দি দিলে মাংসটো সদায় সোনকালে সিজি আহে আদাকণ দি দিলোঁ মাংসখিনি দি দিলোঁ এয়া মাংসত আকৌ বৰ ধুনীয়া তেলো আহিছে তেলখিনি মই শেষত দিম ইয়াতে থৈ দিছোঁ সময় এনেকৈ লৰাই ল'লোঁ লৈ এতিয়া ঢাকনখন দি থ'ম জুইৰ তাপটো যিমান হয় আৰু তেনেকৈ হিচাপ এটা কৰি মাজে মাজে এয়া লৰাই দিছোঁ তাতে হালধি এতিয়াও দিয়া নাই হালধিটো দেৰিকৈ দিম হালধিটো দি দিলে সোনকালে কেৰাহীত মাংসটো ধৰি যায় সেয়ে মই হালধিটো দেৰিকৈ দিওঁ মাজে মাজে খুলি এনেকৈ লৰাই আছোঁ মাংসটোৱে এটা ধুনীয়া ভাজ লৈছে এতিয়া মই ইয়াত আলু দি দিম আলু দিয়াৰ পিছত এয়া হালধি দিছোঁ হালধি দিয়াৰ পিছত হেতাৰে ঘনাই লৰাই থাকিব লাগিব ধুনীয়া ৰং ধৰি আহিছে এয়া জিৰা গুড়া দি দিছোঁ
1 চামুচ 1.5 চামুচ দি দিছোঁ এয়া ধনিয়া গুড়া 1 চামুচ দিছোঁ দি আকৌ লৰাইছোঁ মছলা দিয়াৰ পিছত অলপ সময় ভাজিম তেলখিনি মই ইয়াতে এতিয়া অকণমান ভাজি আকৌ নমাই ল'ম বেছি সময় নাভাজো নমাই থলোঁ পানী ঢালি দিম অলপ অলপ পানী দি সিজাম যিমানে হেতা দি লৰাব সিমানে সুস্বাদু হৈ পৰিব জালুক দি দিলোঁ জুই তাপ লৈ মই কোনো চুৱেটাৰ নিপিন্ধাকৈ অকল জুইৰে তাপ লৈ এয়া বনাই আছোঁ বৰ ভাল লাগিছে জানেনে ঠাণ্ডাত মই ইয়াতে পানী ঢালি দিম একেবাৰে তৰকাৰী উতলাৰ জোখাৰে খোৱাৰ জোখাৰে আমি একেবাৰে পানীটো ঢালি দিম দিছোঁ আছা পানীটো একেবাৰে অকণমান বেছিকৈ দিছোঁ জুইত উতলিব উতলোতে পানীটো কমি যাব মাংস সিজালৈকে উতলাম সুন্দৰকৈ পাক লৈ তেলে নাচি আছে আমাৰো মাংস হৈ গ'ল এতিয়া নমাই পৰিৱেশন কৰিম আৰু ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব মই বিলাহীও পুৰি লৈ এতিয়া মই পিঁয়াজ কুটি ল'ম নিমখ তেল ধনিয়া পাত দি সুন্দৰকৈ এখন পিটিকা কৰি মাংসৰ লগত খাই দিম